ITI আমাৰ বিটিআৰ চৰকাৰৰ চিট ডিপাৰ্টমেণ্টৰ পৰা যিসকল ট্ৰেইনিং দিয়া হৈছিলে ট্ৰেইনিং সম্পন্ন কৰাৰ পিছত আমি আজি টুলছ আৰু মেটেৰিয়েলছ দিয়া হৈছে ইয়াত 135 ট্ৰেইনিসকলক আমি টুলছ আৰু মেটেৰিয়েলছ দিয়া হৈছে ইয়াত বিশেষকৈ আমাৰ মটৰ মেকানিকেল এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ আৰু আমাৰ টেইলৰিং এইকেইটা বিষয়ত ট্ৰেইনিং দিয়া হৈছিলে যথেষ্ট আনন্দিত হৈছোঁ যে ইয়াৰ যোগেদি আমাৰ নিজে যিটো চলিব পৰা অৰ্থাৎ স্বাৱলম্বী যিটো আহিব আৰু যিটো বেকাৰ সমস্যা আমাৰ যিটো আনএমপ্লয়ড যিটো প্ৰব্লেম আছে অকণমান হ'লেও ছল্ভ হ'ব বুলি মই আশা ৰাখিছোঁ আৰু ইয়াৰ যোগেদি আমাৰ চিট ডিপাৰ্টমেণ্ট বিটিআৰ চৰকাৰৰ সন্মানীয় তেখেত গুলচন হাজদা ডাঙৰীয়া তেখেতৰ নেতৃত্বত আৰু বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ তত্বাৱধানত আমাৰ চিট ডিপাৰ্টমেণ্টে ধুনীয়াকৈ কাম কৰি আছে সমগ্ৰ বিটিআৰত এটা এৱাৰনেছ আনিছে স্কিল ট্ৰেইনিঙৰ বিষয়ত আগৰ আমাৰ বড়োলেণ্ড অঞ্চলত স্কিল ট্ৰেইনিঙৰ বিষয়ে মানুহবিলাকে খুব কমকৈ জ্ঞাত আছিলে এৱাৰনেছ নাছিলে আজি এৱাৰনেছ আনি পেলাই যথেষ্টখিনি মানুহে বুজি পালে আৰু আমি ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ যোৱা 2020 নিৰ্বাচন প্ৰচাৰ সময়ত আমাৰ পৰা এটা প্ৰতিশ্ৰুতি দিয়া হৈছিল ওৱান ভোট ওৱান জব আৰু আজি এইটো আমি বাস্তৱত যিসকলে ট্ৰেইনিং ল'ব বিচাৰে এনি মানে ট্ৰেডত যিকোনো বিষয়ত যিবিলাকে ট্ৰেইনিং ল'ব বিচাৰে তেখেতসকলক ট্ৰেইনিং দিয়াৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে চালে আৰু এই ডিপাৰ্টমেণ্টবিলাকে আমাৰ ইতিমধ্যে দি আছে এগ্ৰিকালচাৰৰ পৰা হাইজত দি থকা হৈছে ট্ৰেইনিঙত দি থকা হৈছে হেণ্ডলুমৰ পৰা ট্ৰেইনিঙত দি থকা হৈছে চেৰিকালচাৰৰ পৰাও ট্ৰেইনিং দি থকা হৈছে আৰু তেখেতসকলক স্বাৱলম্বী হ'বৰ কাৰণে তেখেতসকলক সাহায্য দিয়া হৈছে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টে ইতিমধ্যে ট্ৰেইনিংটো আৰম্ভ কৰি দিছে গতিকে তেখেতসকলে ট্ৰেইনিঙৰ পিছত কিবা এটা হ'লে শিকি পেলাই তেওঁলোকে হাতত কিবা এটা ক্ষমতা আহিব যিটোৰ দ্বাৰা তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ এটা পথটো একচুৱেলি অনাৰেবল বিটিআৰৰ EM ছাৰ আহিছিলে চিট ডিপাৰ্টমেণ্টৰ আপোনালোকে তেওঁৰ পৰা গম পাইছে ইয়াতে 3টা ট্ৰেডত বিনামূলীয়াকৈ ট্ৰেইনিং দিয়া হৈছিলে যিটোৰ স্কিমটোৰ নাম আছিলে সেল্ফ এমপ্লয়েড লিংক মানে যিবিলাক কৰি পিনে আমাৰ যিখিনি আনএমপ্লয়েড ল'ৰা ছোৱালী আছে তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰি নিজৰ জীৱনটো মানে অতিবাহিত কৰিব পাৰে তো 3টা যিটো আমাৰ সোসাইটিৰ ডিমাণ্ড থকা কোৰ্স হয় যেনেকৈ ইলেক্ট্ৰিচিয়ান ল'ৰাবিলাকৰ ইলেক্ট্ৰিচিয়ানৰ বহুত ডিমাণ্ড তো ITI সব ল'ৰা ছোৱালীয়ে চিট নাপায় তো এইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চিট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 3মহীয়া এটা ট্ৰেইনিং আছে যিটো NSDC চাৰ্টিফাইড কোৰ্স হয় এইটো বিনামূলীয়া এটা ট্ৰেইনিং দিয়া হৈছিলে যাতে সেই ট্ৰেইনিংটো কৰি ল'ৰা ছোৱালীবিলাকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে আৰু তাৰপিছত চিলাই মেচিনৰ ট্ৰেইনিং দিয়া হৈছিলে তাৰপিছত দিয়া হৈছিলে প্লাম্বাৰ তো এই 3টা প্ৰগ্ৰামৰ ট্ৰেইনিং হৈছিলে তো সবচে ভাল খবৰ বা সুখৰ বিষয় এইটোৱে আমাৰ বিটিআৰ বাকী ৰাইজৰ কাৰণে বা আমাৰ কাৰণে যে নৰ্মেলি স্কিল প্ৰগ্ৰাম হ'লে তাতে অকল ট্ৰেইনিং আৰু চাৰ্টিফিকেটটো দিয়ে বাট বিটিআৰ চৰকাৰে বিশেষকৈ আমাৰ অনাৰেবল প্ৰমোদ বড়ো ছাৰে ইমান ধুনীয়াকৈ এটা আনএমপ্লয়েড ল'ৰা ছোৱালী বিটিআৰৰ কাৰণে ইমান ধুনীয়া প্ৰগ্ৰাম ডিজাইন কৰিছে যে সেল্ফ এমপ্লয়েড লিংক প্ৰগ্ৰাম যিখিনি আছে তেওঁলোকে ট্ৰেইনিংটো কমপ্লিট কৰাৰ পিছত যাতে তেওঁলোকে ঘৰত বহি থাকিব নালাগে তাৰ কাৰণে হেণ্ড টুলছ যেনেকৈ আপোনালোকে আজি দেখা পাইছে চিলাই মেচিনটো হোৱাৰ পিছত চিলাই মেচিন লগতে চাৰ্টিফিকেট অলপ চিলাই মেচিন দিছে যাতে তেওঁলোকে কালিৰ পৰাই ঘৰত নিজাববীয়াকৈ যোনে যি কৰে ঘৰত বহি 500 হওক 5000 হওক নিজে ইনকাম কৰিব পাৰে ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰতো ইলেক্ট্ৰিচিয়ান কোৰ্সটো কৰাৰ পিছত টুল কিটটো হেণ্ড টুল কিট যিটো এইটো কিনিব লাগিলেও মিনিমাম 10,000 মান ৰুপিজ খৰচা হয় তো বছ কোম্পানীৰ হেণ্ডছেট মানে হেণ্ড টুলছৰ সেট পায় যিটো আজি দিয়া হৈছে যিটো দি তেওঁলোকে আজিৰ পৰা বা কালিৰ পৰা ইনকামৰ এটা মানে ইনকাম সোৰ্স এটা জেনেৰেট কৰিব পাৰিব তো সেই ক্ষেত্ৰত আমি বিটিআৰ চৰকাৰক বিশেষকৈ ধন্যবাদ দিব লাগিব যিহেতু এই প্ৰগ্ৰামটো বিটিআৰ চৰকাৰৰ স্পন্সৰ প্ৰগ্ৰাম আছিলে তো এণ্টায়াৰ বিটিআৰত তেওঁলোকে এইটো প্ৰগ্ৰাম কৰি আছে তো খৰিয়াবাৰীত আমাৰ তাতেও এটা কেম্পাছ আছিলে খৰিয়াবাৰী সমষ্টিত আমাৰ NRTS যিটো চেণ্টাৰ আছিলে তো আজি ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত আজি খুব ধুনীয়াকৈ চাৰ্টিফিকেট আৰু টুল কিট ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল তাতে আমাৰ সন্মানীয় EM ছাৰ আহিছিলে তো অনাৰেবল EM ছাৰক আমি আপোনালোকৰ জৰিয়তে ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁ নিজে প্ৰেজেণ্ট থাকি পিনে আজি আমাৰ খৰিয়াবাৰী অঞ্চলৰ ৰাইজৰ কাৰণে তেওঁ আজি চিলাই মেচিনবিলাক আৰু যিখিনি হেণ্ড টুল ইলেক্ট্ৰিক প্লাম্বাৰ আছে তেওঁ ডিষ্ট্ৰিবিউশ্যন কৰি থৈ গ'ল থেংক ইউ নিবনুৱা যুৱক যুৱতীৰ ক্ষেত্ৰত মই এইটো বস্তুৱে ক'ব বিচাৰোঁ যে যদি মানুহে নিজাববীয়াকৈ কিবা এটা কৰিব বিচাৰে তো নিবনুৱা বুলি ক'লে আজিকালি একো নাই মাত্ৰ নিজৰ কিবা এটা কৰাৰ কাৰণে ইচ্ছা থাকিব লাগে ইনকাম সোৰ্স বহুত আছে আপুনি দেখা পাইছে যে গ্ৰেজুৱেশ্যন কৰি পিনেও MBA কৰি পিনেও মানুহে চাহ দোকান দি পিনে পাণ দোকান দি পিনে লাখ লাখ টকা ইনকাম কৰি আছে তো আমাৰ কিবা এটা কৰাৰ কাৰণে ইচ্ছা থাকিব লাগিব লাজটো আৰু ভয়টো আমি নোহোৱা কৰিব লাগিব গভৰ্ণমেণ্ট অফ আছাম তথা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া
ভাৰত চৰকাৰৰ অসম চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি লৈছে ল'ৰা ছোৱালীবিলাকক মানে আত্মনিৰ্ভৰ কৰাৰ কাৰণে। তো আমাৰ অনাৰেবল CM ছাৰৰ এটা প্ৰগ্ৰামে আছে। তো গতিকে ইয়াৰ উপৰিও আমাৰ বেংকবিলাকে মুদ্ৰা লোন দিয়ে উইদাউট মৰ্টগেজ, য'ৰ পৰা 50,000-ৰ পৰা 10 লাখ টকালৈকে মৰ্টগেজ লৈ লোন লৈ পিনে বিনা চিকিউৰিটি তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে। তো মই আমাৰ যিসকল আনএমপ্লয়ড ল'ৰা ছোৱালী আছে তেওঁলোকক মই এইটোৱে ক'ম যে আপোনালোকে যিমানখিনিয়ে পঢ়া শুনা কৰিছে, মেট্ৰিকে হওক, হায়াৰ ছেকেণ্ডেৰী হওক, গ্ৰেজুৱেশ্যন হওক, মাষ্টাৰ ডিগ্ৰীয়ে হওক, ডেফিনেটলি যদি আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰিৰ ওপৰত মানে ইচ্ছা আছে আপোনালোকে ট্ৰাই কৰক। বাট তাৰ উপৰিও ঘৰত এনাই থাকিব নালাগে, যিকোনো এটা আৰম্ভ কৰক। যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া ডেফিনেটলি ধীৰে ধীৰে এটা গ'ল ছেট হ'ব। হয়তো এনেকুৱা দিন এনেকৈ আহিব আপোনাৰ আৰু চাকৰি কৰিব মন নাযাব, সেই কামটোকে আপুনি ভাল পোৱা হৈ যাব।